নৱজ্যোতি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব লাগিছিল কেনেকৈ কৰিমনো প্লে ষ্টৰক যাই মিউচুৱেল ফাণ্ডৰ এপটো ডাউনলোড কৰি ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিয়া একদম সহজ কিন্তু মিউচুৱেল ফাণ্ডৰ বিষয় মই একোই নাজানো কেনেকৈ একাউণ্ট খুলিব লাগে মোৰ কাৰণে কোনটো মিউচুৱেল ফাণ্ড ভাল হ'ব মিউচুৱেল ফাণ্ড এটা কেনেকৈ এনালাইচিছ কৰিব লাগে একোই নাজানো হয় নেকি তেতিয়াহ'লে এটা কাম কৰ জুমন তই ৰেগুলাৰ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দি নৱজ্যোতি ৰেগুলাৰ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিলে কি সুবিধা হ'বনো মিউচুৱেল ফাণ্ডত একাউণ্ট খোলাৰ পৰা ইনভেষ্টমেণ্ট কৰাকলৈকে সকলো ধৰণৰ দিহা পৰামৰ্শ তোক এজন এডভাইজৰে দি থাকিব তই মিউচুৱেল ফাণ্ডৰ বিষয়ে একো নাজানিলেও কথা নাই হয় নেকি তেতিয়াহ'লে মোৰ কাৰণে ৰেগুলাৰ মিউচুৱেল ফাণ্ডে ভাল হ'ব নৱজ্যোতি মোৰ বন্ধু বান্ধৱীসকলক ৰেগুলাৰ মিউচুৱেল ফাণ্ডৰ সুবিধাটো কৈ দিওঁ নেকি কৈ দি তো শুনক যদি মোৰ দৰে মিউচুৱেল ফাণ্ডৰ বিষয় একোই নাজানে তেতিয়াহ'লে আপোনাৰ কাৰণেও ৰেগুলাৰ মিউচুৱেল ফাণ্ডে বঢ়িয়া হ'ব আৰু যদি আপুনি মিউচুৱেল ফাণ্ডৰ সকলো কথা জানে তেতিয়াহ'লে আপুনি প্লে ষ্টৰত গৈ মিউচুৱেল ফাণ্ডৰ এপটো ডাউনলোড কৰি ইনভেষ্টমেণ্ট কৰিব পাৰে